নমস্কাৰ, কি খবৰ সকলোৰে? আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আপোনালোকক এটা বস্তু দেখাম। বস্তুটো দেখাবৰ কাৰণে গৈ আছোঁ মৰিগাঁও। গতিকে মৰিগাঁও গৈ পেলাই আপোনালোকক বস্তুটো দেখাম। আহকচোন, গতিকে আমাৰ জাৰ্ণিটো আৰম্ভ কৰোঁ। দেখা পালোঁ বৰঘাটত গাড়ী এটা পলটি খাই গৈছে। এই টুকুৰাত কিমান এক্সিডেণ্ট নহয় আৰু হৈয়ে থাকে, ইটোৰ পাছত সিটো। অলপ সাৱধানে চলাব লাগে গাড়ীটো। পাই গ'লোহি ৰহাত টোল গেট। আৰু আজি বাইক লৈ আহিছোঁ, গতিকে আমাৰ লেভেলে বেলেগ। আমি VIP ৰোডেদি যাম। গাড়ী লৈ আহিলে 100 টকা দিব লাগে, 110 টকা হৈ গ'ল কিজানি আজিকালি। এতিয়া আমি আজি বাইক লৈ আহিছোঁ, VIP মানুহ ভাই, VIP ৰোডেদি গৈছোঁ। আমাৰ পইচা পাতি কোনো দৰকাৰ নাই। ৰহা পাই গ'লোহি আৰু এয়া দেখাম আপোনালোকক নাৰিকল। হয়তো অসমৰ ভিতৰতে চাগে নাৰিকল বিখ্যাত হ'ব। আপোনালোকেও চাগে নগাঁৱৰ পৰা গুৱাহাটী গ'লে এইখিনি জেগাত মন কৰে থেকেৰাগুৰি এটুকুৰাত খালি নাৰিকল তামাম নাৰিকল। হয়তো অসমৰ ভিতৰত ইয়াতে বেছি নাৰিকল পোৱা যায়। আৰু আজিকালি দোকানবিলাক ধুনীয়া দেখা হৈছে। ডলা চালনী কোলা জাপিও দেখোঁ, মাজে মাজে জাপিও ৰাখে। খাব নেকি নাৰিকল? আহোঁতে খাব দিয়ক, এতিয়া খাই লৈ বন্ধুৱে বোলে এতিয়াই খাব। গতিকে বন্ধু ৰাখি দিয়া ভাল, দোকান এখন চাই পেলাই যিকোনো এখনত খালেই হ'ল। আৰু নাৰিকল খাওঁ মানে খায়ে দিলোঁ বঢ়িয়াকৈ। দুচে ক'লে খাওঁৱেই, বাইদেৱে ধুনীয়াকৈ কাটি মেলি দিলে। খাই আছোঁ বহি লৈ। এইটুকুৰা জেগাত হয়তো মই দিম নেকি তোৰ? নিদিওঁ, এনেই কৈছোঁ আৰু। এতিয়া আপোনালোকে বাইদেউৰ দোকানখন এবাৰ ধুনীয়াকৈ সজাইছে দোকানখন। প্ৰেক্টিকেল লাইফত এইটোৱে আমাৰ কাম দিব। এতিয়া পইচাটো আমেৰিকা নাযায়, মুম্বাই নাযায়, দেলহি নাযায়, অসমতে থাকিব। আপোনালোকে খাব ৰাইট। বঢ়িয়া কথা এটা কৈ দিলে দেই। ফাটা ফ'ৰলেন ন ৰাস্তাটো। আহি পাই গ'লোঁ। এতিয়া চেষ্টা কৰি আপোনালোকৰ ইটাটো কেনেকৈ বনাই দেখায়। হয়তো মুভি ওলোৱাটো দেখাব নোৱাৰিম, কাৰণ সিহঁতৰ ভাতাত পিৰাণত জুই দিছেহে। দেখা যাওকচোন কিমানখিনি দেখাব পাৰোঁ আপোনাক। প্ৰথমে ধুনীয়াকৈ গোটেই ভাতাটো চাই লওক, কিমান ডাঙৰ, কিমান এৰিয়া থাকে। মোটামুটি 50-60 বিঘা মাটি হ'ব নেকি। আৰু আমি যিটো ভাতাত গৈছোঁ তাতে 2টা চিমনি আছে। এটা চিমনিত বোলে 1 ৰাউণ্ডত 7 লাখ ধৰে আৰু এটাত 12 লাখ আৰু 5 বাৰ পৰে। মোটামুটি কিমান হিচাপটো উলিয়াই লওক। আৰু এই গাড়ীটোতে আপোনাৰ ভাটাৰ মাটিটো লৈ যায়। মানে আজিকালি এইটো মেচিন ওলাই গ'ল, আগতে মানুহে খচে। আজি গাড়ী খচি দিয়ে, আপোনাৰ গাড়ী এনেকৈ লৈ যায়, লৈ গৈ জেগাই জেগাই দি থৈ আহে। বহুত দূৰত হয়, এখন গাঁৱেই হৈ যায় মোটামুটি। আনিছে ন? এতিয়া আপুনি বনাব। গ'ল ন মাজেদি গৰুটো একো বুজি নাপায়। কি বুজি পাব? নিটত কিমান বনায় আপুনি? 1000 বনায় কেনেকৈ? 1000 বনালে আপুনি 400 টকাই পাব। কিমান 400 নে 450 নেকি? 400 টকা।
বনাব লাগে আপুনি আমাৰ ইয়াৰ নেকি ক'ত বৰালি মাৰি মানে দুৰীয়া বৰালি মাৰি নেকি কোন বৰালি আপোনালোকক ইটা বনোৱাটো দেখাই দিলোঁ এতিয়া নেক্সট কি দেখাম আপোনালোকক কেনেকৈ চৌকাত সোমাই সেইটো দেখাই আছোঁ আৰু তাতে বনোৱা ইটাটো এনেকৈ শুকাব দিয়ে শুকাই দিয়ে এনেকৈ ঠেলাই টানে আপোনাৰ টানি টানি আনি এই মিৰাণটোত সোমোৱাই সেইটো মিৰাণ বুলি কয় সেইটো আপোনাৰ সেই চৰাই কণীটোৰ নিচিনা এনেকুৱা হয় মাজতে চিমনিটো থাকে আপোনাৰ ইয়াতে ইটা জাপি যায় আৰু পুৰা ইটাখিনি সিফালৰ পৰা উলিয়াই গৈ থাকে এইফালে জাপি গৈ থাকে গতিকে এনেকৈ ঠেলা দি টানি টানি আনে আপোনাৰ সেইটো কেঁচা ইটাটো জাপি গ'ল তাৰ ওপৰত ৰাবিজ দিব ৰাবিজ দি পেলাই আপোনাৰ সিটো ছাইডৰ পৰা পুৰি আহি আছে পুৰাটো আপোনালোকক দেখাই আছোঁ পুৰাৰ নিয়মটো কেনেকৈ ওপৰত আপোনাৰ ফাক থাকে সেই তাৰ পৰা কয়লা দি পুৰে এইটো কয়লা এনেকৈ ঢালি ঢালি দিয়ে আপোনাৰ তললৈকে যায়গৈ আৰু ভয়ংকৰ জুই এটা তাত লাগি থাকে সেইবিলাক আপোনাৰ কয়লা দিয়া জেগাবিলাক আপোনালোকে দেখিব এতিয়া এইটো সেয়া কয়লা দি আছে ইয়াতে প্ৰতিটোতে কয়লা দি হ'লে 10 মিনিট ৰয় আকৌ জুইটো পিছলৈ আনি পেলাই আকৌ তাত কয়লা দিয়ে এনেকৈ ইটাটো পুৰে আৰু পুৰিলে আপোনাৰ ঠাণ্ডা হোৱাৰ পাছত সিফালৰ পৰা আপোনাৰ জেচিবি দি কাটি বস্তুটো উলিয়াই গৈ থাকে আৰু যিহেতু এইবছৰ কয়লাৰ অভাৱ হৈছে সেইকাৰণে আপোনাৰ এইবিলাক ষ্টক কৰি গৈ আছে যেতিয়া কয়লাটো এভেইলেবল হ'ব ইয়াৰ পৰাই নি আপোনাৰ চিমনিত দিব আৰু পুৰিব গতিকে দুটা চিমনি যদিও এটাহে ষ্টাৰ্ট দিব পাৰিছে ইয়াৰ স্বত্বাধিকাৰীজনে গতিকে মানুহে ইয়াত কামৰ কাৰণে বহুতেই মানুহ লাগে ভিডিঅ'টোত আপোনালোকক দেখাব চেষ্টা কৰিলোঁ ইটা কেনেকৈ বনায় গতিকে ভিডিঅ'টো আজি ইমানতে সমাপ্ত কৰিলোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব চেনেলটো আৰু পাৰিলে শ্বেয়াৰ কৰি দিব ভিডিঅ'টো ভাল পাইছে আৰু মই আপোনালোকে সকলোৱে হেলমেট পিন্ধিব আমি দুইটাই পিন্ধিছোঁ পিছত কৈছে বুলি মাথাটো বহুত জৰুৰী হয় মাথা লাগিবই গাড়ী এখন লুটি খাই পৰি গ'ল মুখতে খুন্দা মাৰি দিলে